কথাখিনি ক'বলৈ আৰম্ভ কৰিব খুজিছোঁ। শিৱসাগৰত যি ঘটনা সংঘটিত হ'ল, আমাৰ জিমি দাস, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ এগৰাকী গাভৰুক যিধৰণে আক্ৰমণ কৰা হ'ল, সেই ঘটনা এটা নজিৰবিহীন ঘটনা। খিলঞ্জীয়াক আক্ৰমণ কৰা যিসকল মানুহ আছিলে, তেওঁলোকৰ 3জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হ'ল, কিন্তু আন 2জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। মুঠ 5জন মানুহ আছিলে, তাৰে 3জনক গ্ৰেপ্তাৰ কৰা হ'ল, এতিয়ালৈকে বাকীকেইজনক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আমি বাকী 2জনকো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ। দ্বিতীয় কথা যে এতিয়া চৰকাৰৰ পিনৰ পৰা আৰু একাংশ দালালে জিমি দাসৰ ওপৰত প্ৰেছাৰ দি তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰি সেই গোচৰটো উঠাই ল'বৰ কাৰণে প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। যি সময়ত চৰকাৰে জিমি দাসক নিৰাপত্তা প্ৰদান কৰিব লাগিছিলে, যি সময়ত জিমি দাসক শাৰীৰিক আৰু মানসিকভাৱে আক্ৰমণ কৰি তেওঁক বিধ্বস্ত কৰি পেলোৱাৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈগৰাকীক আচলতে ক্ষতিপূৰণ দিয়াৰ দৰকাৰ আছিলে, সেই সময়ত কিন্তু চৰকাৰী কিছুমান এজেণ্টে গৈ জিমি দাসক এই গোচৰটো উঠাই ল'বৰ কাৰণে যি প্ৰেছাৰাইজ কৰিছে, যি হেঁচা দিছে, এইটো দুৰ্ভাগ্যজনক কথা। আমাৰ খুব স্পষ্ট কথা যে জিমি দাসক আক্ৰমণ কৰা প্ৰত্যেকজন মানুহকে গ্ৰেপ্তাৰ কৰিব লাগিব। মই জিলা প্ৰশাসনক, মই পুলিচ প্ৰশাসনক বিধায়ক হিচাপে আহ্বান জনাইছোঁ যে প্ৰত্যেকজন এনেকুৱা আমাৰ অভিযুক্ত প্ৰত্যেকজনকে অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁলোকৰ সকলোৰে ওপৰত পস্কো ঢালি দিব লাগে। যিহেতু আপোনালোকে সকলোৱে জানে যে পস্কোত শিশুৰ ওপৰত যদি এনেকুৱা ধৰণৰ আক্ৰমণ হয়, আমাৰ নাবালিকা এগৰাকী ছোৱালীৰ ওপৰত, 18 বছৰতকৈ কম বয়সৰ এগৰাকী ছোৱালীৰ ওপৰত তেওঁ প্ৰাইভেট পাৰ্টৰ ওপৰত আক্ৰমণ কৰা হৈছে। গতিকে প্ৰত্যেকজন এনেকুৱা অভিযুক্তৰ ওপৰতে পস্কো ঢালি দিব লাগে আৰু কোনোপধ্যে যাতে তেওঁলোকে সহজে বেইল লাভ কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো হ'ল আমাৰ পিনৰ পৰা প্ৰথম দাবী। মই আকৌ এবাৰ কৈছোঁ যে জিমি দাসক, তেওঁৰ পৰিয়ালক অতি কমেও অসম চৰকাৰে 20 লাখ টকাৰ এটা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। দ্বিতীয় বস্তুটো হ'ল যে আপোনাৰ শিৱসাগৰৰ যিসকল 30টা সংগঠন, সেই 30টা সংগঠনে অত্যন্ত গুৰুত্বপূৰ্ণ 3টা তেওঁলোকে দাবী উত্থাপন কৰিছে। প্ৰথম দাবীটো হ'ল তেওঁলোকৰ যে অসমৰ খিলঞ্জীয়া মানুহৰ মাটি বাহিৰৰ মানুহে ক্ৰয় কৰিব যাতে নোৱাৰে, তাৰ কাৰণে এক আইনগত সুৰক্ষা আমাক লাগে। যিহেতু এইবাৰ অসম বিধানসভাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে এইবাৰ অসম বিধানসভাত গোৱালপাৰা আৰু বৰপেটা আৰু এখন কোনোবা জিলাৰ মাটি, খিলঞ্জীয়াৰ মাটি কোনেও কিনিব নোৱাৰিব বুলি এখন আইন আহিব। গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰক যে এই বিধানসভাতে এই যিখন আইন আছে, সেই আইনখনতে আমাৰ শিৱসাগৰ, আমাৰ যোৰহাট, আমাৰ গোলাঘাট, আমাৰ ডিব্ৰুগড় আৰু আমাৰ তিনিচুকীয়া, অন্ততঃপক্ষে উজনি অসমৰ এই 5খন জিলাত কোনোপধ্যে যাতে অসমৰ খিলঞ্জীয়া মাটি অন্য কোনেও কিনিব নোৱাৰে, অসমৰ থলুৱা মানুহৰ মাটি যাতে অন্য কোনেও কিনিব নোৱাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই একেখন আইনতে। যিহেতু অসম বিধানসভাত গোৱালপাৰা আৰু বৰপেটা আৰু এখন কোনোবা জিলাৰ মানুহে খিলঞ্জীয়া মানুহৰ মাটি কিনিব নোৱাৰিব বুলি এটা সিদ্ধান্ত ল'ব খোজা হৈছে। গতিকে সেই একেখন আইনতে আমাৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া এইকেইটাৰ নাম অন্তৰ্ভুক্ত কৰি এই জিলাকেইখনৰ খিলঞ্জীয়া মানুহৰ মাটিও যাতে কোনেও কিনিব নোৱাৰে। আচলতে এইটো সমগ্ৰ অসমতে হ'ব লাগে, অকল এই 5খন জিলাৰ কথা নহয়। কিন্তু যিহেতু এই 5খন জিলাত এতিয়া সাংঘাতিক ধৰণৰ এনেকুৱা পৰিস্থিতি চলি আছে, সেইকাৰণে এই 5খন জিলাক মই কৈছোঁ। আৰু যিহেতু চৰকাৰে খিলঞ্জীয়াৰ মাটি বিক্ৰী কৰিব নোৱাৰিব বুলি এখন আইন আনিছে, গতিকে এই আইনখনক আমি সমৰ্থন জনাইছোঁ, যদিহে আমাৰ তিনিচুকীয়া বা ডিব্ৰুগড় বা হেৰিয়াত তেওঁলোকে ইয়াতে অন্তৰ্ভুক্ত কৰে। গতিকে অকল সাম্প্ৰদায়িক আইন এখন আনিলেতো নহ'ব। অকল সাম্প্ৰদায়িক আইন এখন আনি তেওঁলোকে খিলঞ্জীয়াৰ মাটি বেলেগে কিনিব নোৱাৰিব বুলি কৈতো
তেওঁলোকে আমাৰ তিনিচুকীয়াৰ মাটি আমাৰ শিৱসাগৰৰ মাটিটো বেলেগক কিনিবলৈ দি থকাটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি আহ্বান জনাইছোঁ যে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তৃতীয়তে আমি আৰু এটা কথা ক'ব খুজিছোঁ যে 30টা সংগঠনে আচলতে 3টা দাবী উত্থাপন কৰিছে, মূল 3টা দাবী। এটা হ'ল যে খিলঞ্জীয়াৰ মাটি আনে কিনিব নোৱাৰিব, এইটোক আমি সমৰ্থন দিছোঁ। 2 নম্বৰ কৈছে যে সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত 90% থলুৱা যুৱক যুৱতীক নিযুক্তি দিব লাগে, এইটোক আমি সমৰ্থন কৰিছোঁ। আৰু 3 নম্বৰ যিটো 30টা সংগঠনে যি দাবী উত্থাপন কৰিছে যে অসমৰ ব্যৱসায় কৰা প্ৰত্যেকখন ব্যৱসায়িক প্ৰতিষ্ঠানত বেলেগ ভাষাত ইংৰাজী বা হিন্দীত নামটো থাকিলেও তাত অসমীয়া ভাষাত নামটো লিখাটো বাধ্যতামূলক। অসমীয়া ভাষাটো নামটো থাকিবই লাগিব। এই বস্তুটো যিটো দাবী উত্থাপন কৰিছে এইটো এটা অত্যন্ত গণতান্ত্ৰিক দাবী। এই 3টা দাবী, সেইকাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ মাটি যাতে আনে কিনিব নোৱাৰে, এই যিটো দাবী 30টা সংগঠনৰ। প্ৰত্যেকটো ব্যৱসায়িক প্ৰতিষ্ঠানত 90% অসমীয়া বা খিলঞ্জীয়া ল'ৰা ছোৱালীৰ নিযুক্তি, এইটো দ্বিতীয় দাবী। আৰু 3 নম্বৰ প্ৰত্যেকখন ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ প্ৰয়োগ, নামটোত অন্ততঃ অসমীয়া ভাষা, বেলেগ ভাষাৰ লগতে অসমীয়াও থাকিব লাগে। এই 3টা সুস্থ জাতীয়তাবাদৰ লক্ষণ। এইটো উগ্ৰ জাতীয়তাবাদ নহয়, এইটো কাৰোৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনা নহয়, এয়া হ'ল সুস্থ জাতীয়তাবাদৰ লক্ষণ। আৰু এই যি সুস্থ জাতীয়তাবাদী এই 3টা যি দাবী উত্থাপন কৰিছে 30টা সংগঠনে, আমি এই 3টা দাবী অসম চৰকাৰক মানি ল'বৰ কাৰণে আহ্বান জনাইছোঁ। আনহাতে আমি দেখিছোঁ যে শৃংখল চলিহাৰ ওপৰত এজন কি চুমানী নামৰ গৌৰৱ চুমা গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া এইকেইটাৰ নাম অন্তৰ্ভুক্ত কৰি এই জিলাকেইখনৰ খিলঞ্জীয়া মানুহৰ মাটিও যাতে কোনেও কিনিব নোৱাৰে। আচলতে এইটো সমগ্ৰ অসমতে হ'ব লাগে, অকল এই 5খন জিলাৰ কথা নহয়। কিন্তু যিহেতু এই 5খন জিলাত এতিয়া সাংঘাতিক ধৰণৰ এনেকুৱা পৰিস্থিতি চলি আছে, সেইকাৰণে এই 5খন জিলাক মই কৈছোঁ। আৰু যিহেতু চৰকাৰে খিলঞ্জীয়াৰ মাটি বিক্ৰী কৰিব নোৱাৰিব বুলি এখন আইন আনিছে, গতিকে এই আইনখনক আমি সমৰ্থন জনাইছোঁ, যদিহে আমাৰ তিনিচুকীয়া বা ডিব্ৰুগড় বা হেৰিয়াক তেওঁলোকে ইয়াতে অন্তৰ্ভুক্ত কৰে। গতিকে অকল সাম্প্ৰদায়িক আইন এখন আনিলেতো নহ'ব। অকল সাম্প্ৰদায়িক আইন এখন আনি তেওঁলোকে খিলঞ্জীয়াৰ মাটি বেলেগে কিনিব নোৱাৰিব বুলি কৈতো তেওঁলোকে আমাৰ তিনিচুকীয়াৰ মাটি আমাৰ শিৱসাগৰৰ মাটিটো বেলেগক কিনিবলৈ দি থকাটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি আহ্বান জনাইছোঁ যে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তৃতীয়তে আমি আৰু এটা কথা ক'ব খুজিছোঁ যে 30টা সংগঠনে আচলতে 3টা দাবী উত্থাপন কৰিছে, মূল 3টা দাবী। এটা হ'ল যে খিলঞ্জীয়াৰ মাটি আনে কিনিব নোৱাৰিব, এইটোক আমি সমৰ্থন দিছোঁ। 2 নম্বৰ কৈছে যে সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত 90% থলুৱা যুৱক যুৱতীক নিযুক্তি দিব লাগে, এইটোক আমি সমৰ্থন কৰিছোঁ। আৰু 3 নম্বৰ যিটো 30টা সংগঠনে যি দাবী উত্থাপন কৰিছে যে অসমৰ ব্যৱসায় কৰা প্ৰত্যেকখন ব্যৱসায়িক প্ৰতিষ্ঠানত বেলেগ ভাষাত ইংৰাজী বা হিন্দীত নামটো থাকিলেও তাত অসমীয়া ভাষাত নামটো লিখাটো বাধ্যতামূলক। অসমীয়া ভাষাটো নামটো থাকিবই লাগিব। এই বস্তুটো যিটো দাবী উত্থাপন কৰিছে এইটো এটা অত্যন্ত গণতান্ত্ৰিক দাবী। এই 3টা দাবী, সেইকাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ মাটি যাতে আনে কিনিব নোৱাৰে, এই যিটো দাবী 30টা সংগঠনৰ। প্ৰত্যেকটো ব্যৱসায়িক প্ৰতিষ্ঠানত 90% অসমীয়া বা খিলঞ্জীয়া ল'ৰা ছোৱালীৰ নিযুক্তি, এইটো দ্বিতীয় দাবী। আৰু 3 নম্বৰ প্ৰত্যেকখন ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ প্ৰয়োগ, নামটোত অন্ততঃ অসমীয়া ভাষা, বেলেগ ভাষাৰ লগতে অসমীয়াও থাকিব লাগে। এই 3টা সুস্থ জাতীয়তাবাদৰ লক্ষণ। এইটো উগ্ৰ জাতীয়তাবাদ নহয়, এইটো কাৰোৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনা নহয়, এয়া হ'ল সুস্থ জাতীয়তাবাদৰ লক্ষণ। আৰু এই যি সুস্থ জাতীয়তাবাদী এই 3টা যি দাবী উত্থাপন কৰিছে 30টা সংগঠনে, আমি এই 3টা দাবী অসম চৰকাৰক মানি ল'বৰ কাৰণে আহ্বান জনাইছোঁ। আনহাতে আমি দেখিছোঁ যে শৃংখল চলিহাৰ ওপৰত এজন কি চুমানী নামৰ গৌৰৱ চুমানী নামৰ এজন ব্যক্তিয়ে শৃংখল চলিহাৰ ওপৰত তেওঁ FIR দিছিলে, এজাহাৰ দিছিলে। আমি সকলোকে ক'ব খোজোঁ যে এই আন্দোলনটো অকল শৃংখল চলিহাৰ আন্দোলন নহয়, এই আন্দোলনটো হ'ল তাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠন আৰু শিৱসাগৰবাসীৰ ঐক্যবদ্ধ আন্দোলন। সেই আন্দোলনটোত অকল এজন ব্যক্তিৰ ওপৰত কেলৈ গোচৰ আৰোপ কৰিব? গতিকে অচিৰে যিমান আকৌ এটা নতুনকৈ গোচৰ দিয়া বুলি আমি শুনিছোঁ, এই অচিৰে এওঁলোকৰ ওপৰত দিয়া যিবিলাক গোচৰ, আটাইবিলাক গোচৰ অনতিবিলম্বে আন্দোলনকাৰীৰ ওপৰত দিয়া গোচৰ উঠাই ল'বৰ কাৰণে আমি দাবী জনাইছোঁ।
আন্দোলনকাৰীৰ ওপৰত গোচৰ জাপি দিবৰ কাৰণে আমি যি ব্যৱস্থা চৰকাৰে কৰাইছে এনেকুৱা ধৰণৰ উচতনি দি, তো এই উচতনিয়ে আচলতে আমাৰ মাজত পৰিৱেশ আৰু বিনষ্ট কৰিব, অসমৰ আইন শৃংখলাৰ পৰিস্থিতি আৰু বিনষ্ট কৰিব, অসমত যথেষ্ট পৰিমাণে এইটো সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হ'ব। আৰু সেইকাৰণে কাৰো উচতনিত গৈ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সংগঠনবিলাকৰ ওপৰত যাতে গোচৰ নিদিয়ে তাৰ কাৰণেও আমি সকলোকে আহ্বান জনাইছোঁ। আনহাতে এটা বৰ আচৰিত কথা এইবাৰ আমি দেখিবলৈ পালোঁ। আপোনালোকে নিশ্চয় দেখিছে যে শৃংখল চলিহাৰ ওপৰত গোচৰ দিলে। এইটো অত্যন্ত বেয়া কথা হৈছে, আমি তাক নিন্দা কৰিছোঁ আৰু এই গোচৰ উঠাই লোৱাৰ কাৰণে আমি ভাল পাইছোঁ। আকৌ এজনে দিছে, সেইটোকো আমি বিৰোধিতা কৰিছোঁ। এইবাৰ ভৰলুমুখ থানাত দিছে, সেইটোকো আমি বিৰোধিতা কৰিছোঁ। কিন্তু যেতিয়া গোচৰটো দিলে, গোচৰটো দিয়াৰ পাছত যেতিয়া আলফাই হুমকি দিলে, ধমকি দিলে, আলফাৰ ভয়ত যেতিয়া গোচৰটো উঠাই ল'লে, এতিয়া চৰকাৰখন ক'ত থাকিলে? চৰকাৰখন গ'ল ক'ত? আজি অসমততো আইন শৃংখলা বোলা বস্তুটোৱে নাই। আজি অসমৰ খিলঞ্জীয়া মানুহক বিজেপি চৰকাৰৰ দিনত এনেকৈ মাৰপিট কৰিব পাৰে, আকৌ অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত গোচৰ তৰিব পাৰে, আৰু গোচৰ তৰিলে সেইটো চৰকাৰে একো ব্যৱস্থা কৰিব নোৱাৰে, চৰকাৰে সেই গোচৰটো উঠাই লোৱাৰ ব্যৱস্থা নকৰে। কিন্তু যেতিয়া এটা সশস্ত্ৰ সংগঠনে ক'লে যে এনেকুৱা ধৰণে যদি গোচৰ তৰে তেতিয়াহ'লে পৰিস্থিতি ভয়াৱহ হ'ব, তেতিয়া আকৌ গোচৰটো উঠাই লয়। তাৰমানে কি? তাৰমানে এই মুহূৰ্তত অসম চৰকাৰখনৰ ওপৰত কাৰোৰে আস্থা নাই। আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰতো আক্ৰমণ হৈছে, আৰু যেতিয়া জাতীয় সংগঠনৰ ওপৰত যেতিয়া গোচৰ দিছে, জাতীয় সংগঠনৰ নেতাৰ ওপৰত গোচৰ দিছে, আৰু যেতিয়া সশস্ত্ৰ সংগঠনে দাবী কৰিছে যে এই গোচৰটো উঠাই ল'ব লাগে, তেতিয়াও অসম চৰকাৰে কাকো নিৰাপত্তা দিব পৰা নাই। আজি আমি দেখিছোঁ যে অসম পুলিচে অভিযোগকাৰী পুলিচ দিছে, ছিকিউৰিটি দিছে, কিন্তু সেই ছিকিউৰিটিৰ ওপৰত তেওঁ ভৰসা কৰিব পৰা নাই। তাৰমানে আজি অসম পুলিচৰ ওপৰত কাৰো ভৰসা নাই। তাৰমানে আজি অসমৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসমৰ খিলঞ্জীয়া মানুহক যেতিয়া আক্ৰমণ কৰিছে, তেতিয়াহ'লে তাৰ পৰা ৰক্ষা কৰিবৰ কাৰণেও ব্যৰ্থ হৈছে। আৰু আনহাতে আমি দেখিবলৈ পাইছোঁ যে অসমৰ খিলঞ্জীয়া মানুহক আক্ৰমণ কৰাৰ পাছত অসমৰ জাতীয় সংগঠনৰ ওপৰত যেতিয়া গোচৰ দিছে, সেই গোচৰ দিয়া মানুহকো অসম পুলিচে ছিকিউৰিটি দিয়াৰ পাছতো তেওঁ কৰিছোঁ। আকৌ যি গোচৰ দিছে, সেই গোচৰীয়া পক্ষক নিৰাপত্তা দিব নোৱাৰাৰ কাৰণেও আৰু গোচৰীয়া পক্ষই ভয় খাই গোচৰ উঠাই দিবলগীয়া হৈছে। আমি বাৰু সমৰ্থনেই কৰিছোঁ, এইটোতো কোনো পধ্যে গোচৰে দিব নালাগে বুলি কৈছোঁ, কিন্তু গোচৰটো দিয়াৰ পাছত যে পুলিচে ছিকিউৰিটি দিয়াৰ পাছতো তেওঁ যে ভয় খাইছে, তাৰমানে অসমত